সন্মানীয় শিক্ষাগুৰুসকল জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট ফৰেষ্টছ এণ্ড ক্লাইমেট চেঞ্জ আৰু ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি নতুন দিল্লীৰ ফালৰ পৰা আহিছে ইকো ক্লাব ফৰ মিছন লাইফ গঠনৰ এটা সম্পূৰ্ণ গাইডলাইন আৰু প্ৰত্যেকখন বিদ্যালয়তে নতুনকৈ ইকো ক্লাব ফৰ মিছন লাইফ এইটো গঠন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গতিকে ইয়াৰ উদ্দেশ্য কি, কিয় গঠন কৰিব লাগিব মই থুলমূলকৈ এইটো ভিডিঅ'ত কৈ দিছোঁ, কাৰণ গোটেইখিনি পঢ়ি বুজাব হ'লে বহুত দীঘলীয়া হৈ যায় ভিডিঅ'টো। গতিকে থুলমূলকৈ মই এইটো ভিডিঅ'ত দাঙি ধৰিছোঁ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, তেতিয়া সম্পূৰ্ণ কথাখিনি বুজি পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লাব ফৰ মিছন লাইফৰ উদ্দেশ্য হ'ল যে পৰিৱেশৰ যিবিলাক পৰিৱৰ্তন হৈ থাকে, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আৰু অন্যান্য ৰিচোৰ্চ ডিপ্লেশ্যন এইবিলাকৰ বিষয়ে জনা আৰু ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ মটিভেট কৰা পৰিৱেশৰ সম্পৰ্কীয়, যাতে পৰিৱেশৰ লগত তেওঁলোকৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক হয়, পৰিৱেশ কেনেকৈ ৰক্ষা কৰিব পৰা যায় সেই সম্পৰ্কে তেওঁলোকে জানে, লগতে তেওঁলোকে নিজেও সেইটোৰ বিষয়ে জানে আৰু অন্যকো জনায়। এইটো হ'ল উদ্দেশ্য। তাৰপিছত টাৰ্গেট কি? টাৰ্গেট হ'ল এই ইকো ক্লাব ফৰ মিছনৰ অধীনত প্লেন ফৰ মাদাৰ ইনিচিয়েটিভ যিটো আছে, অৰ্থাৎ প্ৰত্যেকজনে মাতৃৰ নিচিনাকৈ গছপুলি এটা মাতৃৰ লগত যেনেকুৱা সম্পৰ্ক থাকে এনেকুৱা এটা সম্পৰ্ক ৰক্ষা কৰি গছপুলি ৰোপণ কৰা আৰু তাৰ সংৰক্ষণ কৰা, লগতে প্ৰত্যেক বিদ্যালয়ত ইকো ক্লাব ফৰ মিছন লাইফ গঠন কৰা। আৰু ইকো ক্লাব ফৰ মিছন লাইফটো কেনেকৈ গঠন কৰিব ইয়াত দিয়া আছে, চাব পাৰে। তো ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, প্ৰত্যেকখন বিদ্যালয়ৰ আচলতে ইয়াৰ প্ৰধান মানুহজন হ'ব সেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক বা প্ৰিন্সিপাল যিজন থাকিব, আৰু তাতে এজন ইনচাৰ্জ দিব লাগিব যিজনে সেই বস্তুখিনি চোৱা চিতা কৰিব। ইকো ক্লাব ফৰ মিছন লাইফৰ কাৰণে এজন ইনচাৰ্জ নিযুক্ত কৰিব লাগিব। সেইজন গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰ হ'ব পাৰে। আৰু প্ৰত্যেক ক্লাছৰ পৰা এইটো কেনেকৈ গঠন কৰিব, প্ৰত্যেক ক্লাছৰ পৰা 4-5জনকৈ ছাত্ৰ ছাত্ৰী ল'ব লাগিব। আৰু এইটোত লগতে বিদ্যালয়খনৰ পৰিচালনা সমিতি আৰু আন শিক্ষকসকলো তাত জড়িত হৈ থাকিব। তেওঁলোকে বিশেষকৈ কিছুমান বস্তুৰ ওপৰত মানে চকু দিব লাগিব, যে শক্তি কেনেকৈ সংৰক্ষণ কৰিব পৰা যায়, পানী কেনেকৈ সংৰক্ষণ কৰিব লাগে, কেনেকৈ পেলনীয়া আৱৰ্জনা নিষ্কাশন কৰিব পৰা যায় ইত্যাদি বস্তুবিলাক তেওঁলোকে চাব। আৰু ইকো ক্লাব ফৰ মিছন লাইফ তেওঁলোকে কিছুমান বস্তু কৰিব লাগিব, যে প্ৰায়ে তেওঁলোকে কমচে কম মাহত এটা মিটিং কৰিব লাগিব তেওঁৰ সদস্যসকলক লৈ, আৰু তেওঁলোকে কিবা এটা পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ ওপৰত দৃষ্টি ৰাখিব লাগিব, যে আগন্তুক কি কৰিব আৰু পিছলৈ কি কৰিছে। আৰু তেওঁলোকে যে মিটিং কৰিব সেইটোৰ এটা ৰেকৰ্ড ৰাখিব লাগিব, আৰু ৰেকৰ্ডবিলাক সাধাৰণতে কেতিয়াবা বিচাৰিব আৰু সেইবিলাক আপলোড দিব লাগিব। এনেকুৱা ধৰণৰ এক্টিভিটিবিলাক কৰিব লাগিব। আৰু কেনেকৈ ইকো ক্লাব ফৰ মিছন লাইফ গঠন কৰিব লাগিব সেইটো দিয়া আছে, যে নেশ্যনেল এডুকেশ্যন পলিচি 2020 যিটো আৰম্ভ হৈছে, তাতে পৰিৱেশৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিয়া হৈছে, আৰু সেইবাবে ইকো ক্লাব ফৰ মিছন লাইফ এইটো গঠন কৰিব নিৰ্দেশ দিয়া হৈছে। তো এইখিনি আছিলে ইকো ক্লাব ফৰ মিছন লাইফ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কথা কিছুমান, অৰ্থাৎ প্ৰত্যেক বিদ্যালয়ে ইকো ক্লাব ফৰ মিছন লাইফ এইটো গঠন কৰিব লাগিব। তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।